অসমত অসমীয়া লোকৰ কাগজ বিচাৰি লাভ নাই। বাংলাদেশৰ পৰা অহা লোকৰ পৰাহে কাগজ বিচাৰিব লাগে। আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ। ওদালগুৰিত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশৰ পৰা অহা লোকৰ পৰাহে বিটিআৰত কাগজ বিচাৰিব লাগে। অসমৰ লোকৰ কাগজ বিচাৰি লাভ নাই। অসম এতিয়া পৰিৱৰ্তন হৈছে, পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই। অসমীয়া বড়ো ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব। সকলো একত্ৰিত হৈ থাকিলেহে জাতিটো ৰক্ষা কৰিব পৰা যাব। আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ। অসমৰ জংগল মাটি সকলো তেওঁলোকে দখল কৰিলে। সেইসকলৰ পৰিৱৰ্তে বিটিআৰত আনসকলৰ কাগজ বিচৰা হৈছে। অসমৰ লোকৰে 20 বিঘা মাটি নাই। উৰিয়াম ঘাটত একাংশই হাজাৰ হাজাৰ বিঘা মাটি লৈ ল'লে। আমাৰ প্ৰকৃত শত্ৰু কোন তাৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।